দাদা অলপ জলদি যাবচোন দাদা অলপ সোনকালে বলক না নৈ আহিছে নেকি চাইছো নৈ ক'ত গ'ল তাই নাজানো ৰাতিপুৱাই ওলাই গৈছে মুঠতে তাইৰ বিয়াখন সোনকালে পাতি নিদিলে নহ'ব তোমাৰ মুখত খালি এটাই কথা বিয়া তাইৰ বিয়াৰ বয়স হৈছে ৰাম একেটা কথা কেনো আৰু কিমান কোৱা খালি বিয়া 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 শব্দবোৰ শুনি থাকিলে মোৰেই মূৰটো গৰম হৈ যায় ছোৱালীজনী কলৈ গৈছে তাৰ খবৰ এটা নাৰাখা অকণো দায়িত্ববোধেই নাই তোমাৰ দায়িত্বৰ কথা নকবি তোতকৈ মই বেছি দায়িত্ব পালন কৰিছো তেনেহ'লে ক'ত গৈছে নুসুধিলা কিয় সুধিবলৈ মই সময়ে নাপালো নহয় তুলসীৰ তলত পানী দি থাকোঁতেই তাই ওলাই গ'ল কি হ'ল ইমান দেৰি হ'ল অহা নাই যে মই ছুটি নাপালো চৰি হেল্ল' হেল্ল' কি হ'ল ফ্ৰেণ্ড এজনী অহা কথা আছিল মোক নিবলৈ কিন্তু আহিব নোৱাৰিলে নহয় জানো একো নাই তুমি মোৰ লগতে যাব পাৰিবা ব'লা ৰ'বা ৰ'বা মই ফোন এটা কৰি লওঁ নৈ কলৈ গৈছিলি বাহিৰত থাকি মানে সকলো কথা পাহৰি গলা কি এওঁ চাকৰি কৰে 10 বজাৰ আগতে অফিচ পাব লাগে দিয়া এতিয়াতো ইয়াতে থাকিবা এবছৰলৈকে থাকিম তাৰ পাছৰ কথা নাজানো তেনেহ'লে এইবাৰ বিয়াখন পাতিবই লাগিব আহি পাইছোহে ইয়াৰ কথা উলিয়ালে ক'ৰবাত যদি পচন্দ কৰি থৈছা মোক ক'বা মই পাতি দিম হ'ব দিয়া আইতা কি কৰিছে সাক্ষী তোমাৰ দেখোন আজিকালি খবৰেই নাই এই অফিচৰ পৰা আজৰিয়ে নোপোৱা হ'লো নহয় এই ক'ত আছে ৰুমতে আছে ৰাতিপুৱাৰে পৰা ওলোৱাই নাই যোৱা তুমি ৰুমলৈকে যোৱা নৈ নৈ দুৱাৰখন খোলচোন নৈ আৰে নৈ বাহিৰত কিবা এটা লিখা আছে তোক মই কিবা এটা সুধি আছো কুণাল আহিলে আহিল কিন্তু অকলে নহয়
মানে সি কাৰ ফোন কোনা আৰে ফোনটো কাটি দিছে যে কিবা এটা গণ্ডগোল হোৱা যেন লাগিছে কিন্তু গণ্ডগোলটো কি সাক্ষী ওলাই আহিলেহে গম পাম শুনচোন তই কিন্তু আইতাক এইবোৰ কথা নকবি দেই নহ'লে কি ক'ম যি একো কবি মুঠতে এইবোৰ কথা নকবি ঠিক আছে নকওঁ বাৰু কিন্তু তই এতিয়া এইবোৰ চিন্তা বাদ দে সি চাগে তোৰ ভাগ্যতে নাছিলে তোকতো মই আগৰ পৰাই কৈ আছিলোঁ তাক কথাবোৰ কৈ দে মোৰ কথা শুনা হ'লে আজি এইবোৰ নঘটে নহয় ঘৰখন লেতেৰা পেতেৰা হৈ একেবাৰে চাব নোৱাৰা অৱস্থা হৈছে ইহঁতবোৰ মানে মা তুমি এইবোৰ কাম কৰি আছা যে গছবোৰ কেনেকে লেৰেলি গৈছে দেখা নাই কিয় বৌ আছেই দেখোন মা মই কৰিম নহয় কেতিয়া কৰিবা কাম এটাত বিজি হৈ থকাৰ কাৰণে কৰিব পৰা নাছিলোঁ দিয়ক তই আকৌ ক'লৈ যাম নৈহঁতৰ ঘৰৰ পৰা মেঘা হেপী এনিভাৰ্চেৰী লোৱা থেংক ইউ কি হ'ল ইমান ভাবি থেংকছটো দিলা যে আহাচোন ভিতৰলৈ আহা বহা কোৱা এতিয়া এই উইচটো যদি মই এওঁৰ পৰা পালোহেঁতেন নীলে কি তোমাক এতিয়ালৈকে উইচে কৰা নাই নেকি মানুহে সদায় ভাল মুহূৰ্তবোৰহে মনত ৰাখে বিয়াৰ দিনটো জানো কাৰোবাৰ বাবে বেয়া হ'ব পাৰে মোৰ বাবে নহয় হয়তো এওঁৰ বাবে নীলৰ বাবেও তেনেকুৱা নহয় চাবাচোন আজি ৰাতিলৈ তোমাক খুব ধুনীয়া ছাৰপ্ৰাইজ এটা দিব বাৰু সেইবোৰ বাদ দিয়া কি কৰি আছিলা কাম কৰি আছিলোঁ উফ ৰাম মই যেতিয়াই সুধো তোমাক অকল কাম কৰি থকাই শুনো সকলোৰে জীৱনটোতো তোমাৰ দৰে নহয় পাহি কিবা ক'লে নেকি নীলে নাই কোৱা তেনেহ'লে মাৰ কথাবোৰে কেতিয়াবা বৰ দুখ দিয়ে জানানে আকৌ কি হ'ল শুনিবলৈ বেয়া যদিও কওঁ মায়ে আচলতে এওঁৰ পৰা গালি শুনাবলৈকে কিছুমান নকৰিবলগীয়া কামবোৰ কৰি থাকে মই মাক একো কাম কৰিবলৈকে নিদিওঁ মায়ে অকল শুই বহিয়ে কটায় এওঁ এতিয়া আহিবলৈ সময় হৈছে নহয় মা এতিয়া কামত ধৰিছে তেওঁ আহি যাতে মোক গালি পাৰে মায়ে তোমাক কিয় ইমান বেয়া পায় নাজানো তুমি নীলক কথাবোৰ কৈছানে নাই নাই কিয় কৈ জানো কিবা লাভ আছে মোকতো তেওঁ বিশ্বাসতে নলয় মায়ে যি কথা কয় সেইটোকে বিশ্বাস কৰে আৰু এইবোৰ কথাটো ঘৰতো ক'ব নোৱাৰোঁ মিছাতে টেনশ্যন ল'ব নীল আগতে জানো তেনেকুৱা আছিল নাছিল আজি 1.5 বছৰমানৰ পৰা সলনি হৈছে কাৰণটো কি একো বুজি পোৱা নাই মোৰ মতে তোমালোকৰ মাজত কিবা এটা ভুল বুজাবুজি হৈছে ভুল বুজিছে যদি তেওঁহে বুজিছে আৰু মই যদি কিবা ভুল কৰিছোঁ মোক কৈ দিলেই হ'ল শুধৰাবলৈ ট্ৰাই কৰিম নহয় মনৰ ভিতৰতে ভুল বুজি থাকিলে কি লাভ হ'ব কোৱাচোন আজি ইভিনিং আমাৰ তালৈ এপাক যাবাচোন মন গ'লে ওলাই যাব পৰা লাইফ মোৰ নহয় তাকো অকলে ৰাতি অকলে নহয় নীলকো লগত লৈ যাবা এনিভাৰ্চেৰী বুলি ঘৰতো একো আয়োজন কৰাই নাই গতিকে আমাৰ ঘৰলৈকে যাবা কি হ'ল পাহি কৈ চাম বাৰু কিন্তু যাব যে সেইটো আশা কৰিব নোৱাৰি যাব মই মতা বুলি ক'বা তাইও কোৱা নাই নহয় এইবোৰ কথা মই কালিয়ে ফোন কৰি জনাইছোঁ ৰ'ব অফিচৰ পৰা আহিবলৈ দিয়ক ভাল গালি শুনোৱা তাই আজিও অফিচ গ'ল নহয় কি ইমান আচৰিত হৈ গ'লা যে তাইতো মোক অফিচলৈ যাবলৈ কৈছিল
ক'ত আছে তাই? ৰু ঘৰত চাহ লোৱা মেঘাই ফোন কৰিছিল আজি আমাক তাইৰ ঘৰলৈ মাতিছে বহুদিন ক'তো ওলাইও যোৱা নাই তুমি একো নকলা যে ওলাবা কুণাল আহিছে অ কেতিয়া আহিলে আজি গ'লগৈ নেকি নৈৰ ওচৰলৈ গৈছে নৈৰ ওচৰলৈ কিয় যাব দিলা মানে ছোৱালী এজনী ৰুমলৈ ল'ৰা এটা কেনেকৈ সোমাই যাবলৈ দিব লাগেনে সি কি অচিনাকি নেকি নৈহঁতে সৰুৰে পৰা একেলগে পঢ়া আগতে দেখোন সি আমাৰ ঘৰলৈ আহিয়েই থাকে আগৰ কথা বেলেগ আৰু এতিয়াৰ কথা বেলেগ সিহঁত এতিয়া ডাঙৰ হৈছে অ' মা ডাঙৰহে হৈছে কিন্তু সি সলনি হোৱা নাই একেই আছে আমাৰ ফৌজি ডিপাৰ্টমেণ্টত কিন্তু সেইবোৰ নচলে প্ৰয়োজনতকৈ কাকো বেছি বিশ্বাসত নলয় এইটো তোৰ ডিপাৰ্টমেণ্ট নহয় এইখন ঘৰ হয় আৰু ঘৰ এখনৰ সম্পৰ্কবোৰ সদায় বিশ্বাসৰ ওপৰত ভিত্তি কৰি চলে ঐ তই তাৰমানে আজি অফিচলৈ যোৱা নাছিলি মোক মিছা কিয় মাতিছিলি নাই মই মিছা মতা নাই মই অফিচলৈহে যোৱা নাই অফিচৰ কামটো ঘৰতে কৰিব লগা হ'ল বিদ্যা অ তোৰ যদি বিশ্বাস হোৱা নাই তই সাক্ষীক সুধি লগে যা হ'ব প্ৰমাণ নালাগে মোক ক ৰাতিপুৱা কিয় নকলি হেই কৈছোৱেই দেখোন অফিচৰ কাম তোৰ ওপৰত আচলতে বিশ্বাস কৰাটোৱেই ভুল তই যাবি বুলি মই ঘৰৰ মানুহকো কাকো কোৱা নাছিল ভাগ্য ভাল আছিল পৰিক লগ পালো ফোন কৰি মোৰ ফ্ৰেণ্ড বেংগলোৰলৈ বিয়া হৈছে একেখন ফ্লাইটতে আহিছিলোঁ কিন্তু গম পোৱা নাছিল পেকেজ ৰিচিভ কৰিব যাওঁতেহে দেখা পালোঁ তাই আহি মোক ঘৰত ড্ৰপ কৰি গ'ল সেইজনী তাৰমানে তোৰ ফ্ৰেণ্ডহে আছিল ঐ ৰচোন ৰ তোৰ কথাবোৰ শুনি এনেকুৱা লাগিছে তই যেন আমাক দেখিছিলিহে হে নাই নাই ক'ৰ পৰা দেখিম মইতো ঘৰতে আছো বাৰু সেইবোৰ বাদ দেচোন মাহঁতৰ কেনেকুৱা ভাল তই যে তালৈ গৈ মোক পাহৰিয়ে গ'লি নাই পাহৰা মোলৈ কি আনিছ Duborir Dolisha pani mate mate khewali মেঘা আছেনে আছে